Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকলৈ লৈ আহিছো এটা ইজি ৰেচিপি ভিডিও। আশা কৰো আপোনালোকে চাই ভাল পাব আৰু ভাল লাগিলে লাইক কৰি দিব ভিডিওটো। আৰু তেতিয়াহ'লে দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আহক। এই ৰেচিপিটো হৈছে মাছৰ টেঙা জোল। বহুত সাধাৰণভাৱে বনাব পৰা যায় মাছৰ জোলকণ, যিহেতু ঘৰতে যিকেইটা বস্তু থাকে সেইকেইটাই বনাব পৰা যায়। বহুত গৰম হৈছে এইকেইদিন, যিহেতু গৰমত খাবলৈ বহুত ভাল হয়। আৰু এইকেইটা মাছকেইটা মই ধুই ল'লোঁ, পুঠি মাছ এইকেইটা। আৰু এইকেইটা হালধি নিমখ দি এইদৰে সানি লৈছোঁ। এইকেইটা টানকৈ ফ্ৰাই কৰি ল'ম, যাতে মাছকেইটা ভাগি নাযায় বনাওঁতে। মাছৰ জোল বনাম, সেইটো কাৰণে এইদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া আলু, পিঁয়াজ, টেঙা, জলকীয়া, আদা নহৰু লৈছোঁ। এইকেইটা সকলোৰে ঘৰতে থাকেই। আৰু এতিয়া মই মিঠাতেল দি দিছোঁ কেৰাহী এখনত গৰম হ'বলৈ। ইয়াতে এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এনেকৈ ভাজি ল'ম অলপ। তাৰপিছত আলুকেইডোখৰ ফাৰ্ষ্টতে ভাজি ল'ম, যিহেতু দেৰি লাগে আলুকেইডোখৰ অলপ সিজিবলৈ, সেইটো কাৰণে মই প্ৰথমতে ভাজি লৈছোঁ এইদৰে। আলুকেইডোখৰ এনেদৰে অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ। এতিয়া মই ইয়াতে হালধি দি দিছোঁ। হালধিখিনি দি ভালদৰে লৰাই ল'ম। এইদৰে ভাজি থাকিব লাগিব অলপ অলপকৈ। আৰু এইখিনি মই ফ্ৰাই কৰি লোৱা মাছখিনি এতিয়া আলুখিনিত মই পানী দি দিছোঁ এগিলাচ। পানীখিনি দি ভালদৰে লৰাই ল'ম। আৰু অলপ উতল অহালৈকে ঢাকনাখন দি ঢাকি থৈ দিম। আৰু এয়া দেখিছে পানীখিনি উতলিছে। ধুনীয়াকৈ এনেদৰে উতল অহাৰ পিছত ইয়াতে মই এতিয়া নিমখ দি দিম, যিহেতু মাছত নিমখ দিছিলোঁৱে আৰু বেছি নিমখ দিব নালাগে। সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ ইয়াতে 2 চামুচ। আৰু ইয়াতে মাছখিনি দি দিছোঁ। মাছখিনি দি বেছিকৈ লৰাই থাকিব নালাগে, নহ'লে মাছখিনি ভাগি যাব। এতিয়া ঢাকনাখন দি থৈ দিব লাগিব ধুনীয়াকৈ সিজিবলৈ। মাছৰ জোলকণ প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে জলকীয়া 3টা দি দিছোঁ আৰু নেমু চেপি দিছোঁ। নেমুটো লাষ্টত চেপিব লাগে, নহ'লে তিতা তিতা হয় অলপ। আৰু গুটিকেইটা ভালদৰে আঁতৰাই ল'ব লাগে।